হাই ফ্ৰেণ্ডছ, আজি মই যাম গোলাঘাটৰ বিশাললৈ। ছোৱালীজনীক মাহঁতৰ ঘৰতে থলোঁ। এতিয়া গোলাঘাটৰ পৰা আহোঁগৈ। আপোনালোককো আমাৰ বিশাল মাৰ্কেট দেখুৱাম। আমাৰ গোলাঘাটৰ বিশাল মাৰ্কেট কেইবছৰমান হ'ল নতুনকৈ খোলা হৈছে বিশালখন। বছৰ মানে 4 বছৰমান হৈছে আৰু। এতিয়া যাওঁ তেন্তে আমি বিশাললৈ যাওঁ। এতিয়া সোমালোহি আমাৰ বিশাল মাৰ্কেট। চাওক আপোনালোকে। এতিয়া আমি বিশালৰ পৰা ওলাই আহিলোঁ। এতিয়া ঘৰলৈ যাম আৰু বস্তু ল'লোঁ। এতিয়া যাওঁ তেন্তে। কি ল'লোঁ ঘৰত গৈ দেখুৱাম আপোনালোকক। হাই, ঘৰ পাই লওঁ বস্তুবোৰ দেখুৱাম। সেইফালে ল'লোঁ। এতিয়া যামেই আৰু বহুত ভাল লাগিল বিশাল মাৰ্কেটত গৈ। বাই বাই বিশাল মাৰ্কেট, বাই বাই। পালোহি এতিয়া গোলাঘাটৰ পৰা। এতিয়া ফ্ৰেছ হৈ লওঁ আৰু তাৰপাছত দেখুৱাম আপোনালোকক মই কি আনিলোঁ। মুখ চুখ ধুই ফ্ৰেছ হৈ আহিলোঁ। এতিয়া কি আনিলোঁ আপোনালোকক মই দেখুৱাম। কাপোৰ চাপোৰ খোলা নাই আৰু যিহেতু যামগৈ, সেইকাৰণে কাপোৰ নোখোলোঁ। আনিলোঁ কুকাৰ, টেণ্ডমৰ হয়, টেণ্ডম কোম্পানী। টেণ্ডম নহয়, টেণ্ডেম। চাওঁ ধুনু মানুহ দিয়া। এয়া চান পাপৰি, এটাৰ লগত এটা ফ্ৰী দিছে। বাই 1 get 1 ফ্ৰী। এয়া ছোৱালীৰ কাৰণে জোতা আনিলোঁ।
এয়া মোজা, এয়াই আৰু এয়াই আনিলোঁ বিশালৰ পৰা। সৰু সুৰা কেইটামান বস্তু আনিলোগৈ আৰু কুকাৰটো আনিম বুলি কৈছিলোঁ, বহুত জৰুৰী হৈ আছে মোৰ কুকাৰটো। তাতে গৈ আৰু সৰু সুৰা কিবাকিবি আনিলোঁ আৰু বিশালৰ পৰা আহি এতিয়া ঘৰত চাহ তাহ খাই অলপ সময় থাকিলোঁ, মাৰ লগত অলপ কথা চথা পাতিলোঁ আৰু এতিয়া সন্ধিয়াও হৈ আহিছে, ঘৰলৈ যাবলৈ ওলাইছোঁ। অলপ সোনকালেই যাওঁ, অকলে হ'লে বাৰু দেৰিকেই যাব পাৰি, ওচৰতে যে, কিন্তু ছোৱালীজনীক লৈতো দেৰিকৈ যাব নোৱাৰি, সেইকাৰণে অলপ সোনকালেই যাওঁ। এতিয়া যাওঁ আৰু আমি আমাৰ মনুকি পলালে চব। ঘৰতে থৈ গৈছিলোঁ, হাঁচু আহি গৈছে, হাঁচু। আমাৰ ভণ্টীয়ে কৈছে, মাহী ছোৱালীজনীয়ে, ভণ্টিক তুমি কিয় ফুচকি ফুচকি কৈ থাকা, বেবী বুলি ক'বাচোন। ভণ্টি বেবী বুলি ক'বলৈ কৈছে যে, ঠিক আছে বাৰু বেবী বুলিয়ে কওঁ, আজিৰ পৰা বেবী বুলি ক'ম ভণ্টিক দেই। ইয়াত তেনে ঘৰলৈ যাওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'বোৰ চাব, ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে আগুৱাই যাব পাৰিম। আজিলৈ তেনে বাই বাই। বেবী উঠিলে বাইকত উঠি বিৰাট ভাল পায়, এতিয়া মই উঠি লওঁ। Uh-oh.